নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেইউটেকলৈ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম APTCLত কাৰেণ্ট বিল কেনেকৈ পে' কৰিব অনলাইনৰ যোগেদি। মোবাইল বা লেপটপতো কৰিব পাৰিব, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথমতে গুগলত যাব, গুগলত যোৱাৰ পিছত টাইপ কৰিব APTCL বিল পে'মেণ্ট বুলি। ইয়াৰ পিছত পেজ এখন খোল খাব, ইয়াত থাকিব পে' ইয়ৰ বিলত ক্লিক কৰিব। ইয়াৰ পিছত এনেধৰণে এখন পেজ খোল খাব, ইয়াত কাৰেণ্ট বিলত থকা কনজিউমাৰ আইডিটো ফিল আপ কৰি দিব, তাৰপিছত ছাবমিট কৰি দিব। ইয়াৰ পিছত এনেধৰণে এখন পেজ খোল খাব, ইয়াত থাকিব কনজিউমাৰ নাম্বাৰ, কনজিউমাৰ নেম, ইনভইচ নাম্বাৰ, ইনভইচ ডেট আৰু ডিউ ডেট, এমাউণ্ট থাকিব, তাৰপিছত ছাবডিভিজন থাকিব, তাৰপিছত ইয়াত জিমেইল একাউণ্ট এটা দি দিব, তাৰপিছত পে'ত ক্লিক কৰি দিব। পে'ত ক্লিক কৰাৰ পিছত এনেধৰণৰ এখন পেজ খোল খাব, ইয়াত থাকিব ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, যিকোনো এটা মাধ্যমৰ জৰিয়তে অনলাইন পে'মেণ্ট কৰি দিব লাগে। ক্ৰেডিট কাৰ্ডত চুজ কৰাৰ পিছত ইয়াত কি বিচৰা হৈছে সেইখিনি সম্পূৰ্ণবাৰ ভালদৰে চাই পিনে ফিল আপ কৰি দিব। ইয়াৰ পিছত মেক পে'মেণ্টত ক্লিক কৰি দিব। মেক পে'মেণ্টত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP যাব, যিখন মোবাইলৰ নাম্বাৰ আপোনাৰ ATMত দিয়া আছে, সেইখন OTP ভৰাই দিব, তাৰপিছত বিল পে'মেণ্ট হৈ যাব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। আৰু কিবা বুজি নাপাই থাকিলে তলত কমেণ্টত জনাই দিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।